বন্ধুসকল, আজি মই 20টা আকৰ্ষণীয় প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ পিছৰ শিতানত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো আছিলে, কি বস্তু প্ৰথমে লাল হৈ থাকে, পানী খোৱাৰ পাছত ক'লা হৈ যায়? ইয়াৰ উত্তৰটো হ'ব জুই। আজি শিতানৰ প্ৰথম প্ৰশ্নটো হ'ব, মকৰাই একো নোখোৱাকৈ কিমান দিন জীয়াই থাকিব পাৰে? ইয়াৰ উত্তৰটো হ'ব 10 বছৰ। 2 নম্বৰ প্ৰশ্ন, কোন জীৱৰ 5টা চকু থাকে? ইয়াৰ উত্তৰটো হ'ব মৌ-মাখি। 3 নম্বৰ প্ৰশ্ন, চব্জিৰ ৰাণী বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব জলকীয়াক কোৱা হয়। 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় নদী কি? ইয়াৰ উত্তৰটো হ'ব গংগা নদী। 5 নম্বৰ প্ৰশ্ন, লিংগ বেঁকা হ'লে কি কৰিব লাগে? ইয়াৰ উত্তৰটো হ'ব হস্তমৈথুন কৰিবলৈ এৰি দিব লাগে। 6 নম্বৰ প্ৰশ্ন, মানুহে প্ৰথমে কি ফল খাইছিল? ইয়াৰ উত্তৰটো হ'ব খজুৰ ফল। 7 নম্বৰ প্ৰশ্ন, বৰ্তমান ভাৰতত কিমানখন ৰাজ্য আছে? ইয়াৰ উত্তৰটো হ'ব 28খন ৰাজ্য আছে। 8 নম্বৰ প্ৰশ্ন, গুলপীয়া ৰঙৰ কল ভাৰতৰ কোন ৰাজ্যত পোৱা যায়? ইয়াৰ উত্তৰটো হ'ব কেৰেলাত পোৱা যায়। ভাৰতৰ প্ৰথম নাগৰিক কোন? ইয়াৰ উত্তৰটো হ'ব ৰাষ্ট্ৰপতি। 10 নম্বৰ প্ৰশ্ন, সুৰা সেৱন কৰি সম্ভোগ কৰিলে কি লাভ হয়? ইয়াৰ উত্তৰটো হ'ব বীৰ্য সোনকালে স্খলিত নহয়। 11 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন মেলা আকাশৰ পৰা চাব পাৰি? ইয়াৰ উত্তৰটো হ'ব কুম্ভ মেলা। 12 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন নদীৰ প্ৰতিটো শিলত শিৱলিংগ আছে? ইয়াৰ উত্তৰটো হ'ব নৰ্মদা নদীত। 13 নম্বৰ প্ৰশ্ন, দুনিয়াৰ আটাইতকৈ পাতল পদাৰ্থ কি? ইয়াৰ উত্তৰটো হ'ব হাইড্ৰজেন। 14 নম্বৰ প্ৰশ্ন, কি জন্তু কেৱল ভাৰততহে পোৱা যায়? ইয়াৰ উত্তৰটো হ'ব ঘৰিয়াল। 15 নম্বৰ প্ৰশ্ন, এজনী ছোৱালীক এটা বস্তু যিমানেই ভৰাই দিলেও বেয়া নাপায়, আনন্দহে পায়, সেইটো কি? ইয়াৰ উত্তৰটো হ'ব মোবাইলত ৰিচাৰ্জ। 16 নম্বৰ প্ৰশ্ন, বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা কোন দেশত আছে? ইয়াৰ উত্তৰটো হ'ব ভাৰতত। 17 নম্বৰ প্ৰশ্ন, বিলাহী আৱিষ্কাৰ প্ৰথমে কোন দেশে কৰিছিল? ইয়াৰ উত্তৰটো হ'ব জাপানে। 18 নম্বৰ প্ৰশ্ন, চন্দ্ৰলৈ প্ৰথমে মানুহ কেতিয়া গৈছিল? ইয়াৰ উত্তৰ হ'ব 1967 চনত। 19 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ মূল্যৱান খনিজ পদাৰ্থ কি? ইয়াৰ উত্তৰটো হ'ব ইউৰেনিয়াম। 20 নম্বৰ প্ৰশ্ন, ফুলৰ ৰাণী বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাব। বন্ধুসকল, এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, ধন্যবাদ।